নমস্কাৰ জনালোঁ সকলো নিশ্চয় ভালে আছে, ময়ো ভালেই আছোঁ। আৰু আজি ৰাতিপুৱাই আপোনালোকলৈ বুলি ভিডিঅ' অকণমান কৰি ৰাখিলোঁ। মই কেনেকৈনো টিফিনত কিনো দিওঁ, ৰিয়ানৰ টিফিনত মই কি দিওঁ আৰু কেনেকৈ মই বনাওঁ কম সময়ৰ ভিতৰতে মই তাকে দেখাওঁ বুলি ভাবিলোঁ, কাৰণ ৰিয়ানৰ লগতে মই ওলাই যাওঁ। আৰু এনেকৈ এয়া ৰুটিখিনি দেখা পাইছে, ৰুটিখনত অকণমান গ্ৰীণ নিচিনা, আৰু মই এখন ৰুটিয়েই মানে এনেকৈ 4 ভাগকৈ কাটি টিফিনৰ কাৰণে ৰেডি কৰোঁ, কাৰণ ভাগে ভাগে বনাই থাকিবলৈ আৰু বহুতবিলাক আচলতে তেল একেৰাহিমান গৰম কৰিবলগীয়া হয় লুচি যদি বনাবলগীয়া হয়। মই এনেকৈ টিফিনত টেৱাতে অকণমান তেল সৰহকৈ দি আৰু ডাঙৰকৈ এখন ৰুটি বনাই 4 টুকুৰকৈ কাটি চাওকচোন এনেকুৱা ধৰণে মই টিফিনটো ৰেডি কৰোঁ। আৰু লগতে মই বনশাক সদায় দিওঁ আটাৰ লগতে, এডাল দুডাল যেনেকৈ যি পাৰোঁ। আৰু এইফালে মই ৰুটি খাই বৈ ৰিয়ানক স্কুলত থ'বলৈ বুলি আহিছিলোঁ। আৰু এইফালে গৰুৱে আমাক মহতিয়ালেই হয়, আজিকালি ভয়েই লাগে। গৰুবিলাকো মানে মানুহ দেখিলে বেছিকৈ খেদিবলৈ আহে, কাৰণ খাবলৈতো ৰাস্তাৰ ছাইডত তেনেকুৱা ধৰণৰ বস্তু আজিকালি নোপোৱাই হৈছে, সেইকাৰণে মানুহ দেখিলেই কিবা পাম বুলি এনেকৈ খেদা মাৰি অহা দি আহে। আৰু এইফালে পালোহি, আৰু পাই পেলাই অকণমান দেৰিয়ে হৈছে, সেইকাৰণে অকণমান খৰধৰকৈ আহিছোঁ। গেটখন লগাই দিলে আকৌ বহুত সময় ৰ'বলগীয়া হয়। আৰু এইফালে মই ৰিয়ানক থ'লোঁ। আজি ঠাণ্ডাটো অকণমান ৰাতিপুৱাতে, এতিয়ালৈকে কুঁৱলী যিহেতুকে পৰিয়ে আছে, সেইকাৰণে চুৱেটাৰ পিন্ধাই পঠিয়াইছোঁ। আৰু মোৰো আজি অকণমান চৰ্দি নিচিনা, মাতটো ধৰিব পাৰিছেই চাগে, অকণমান চৰ্দি হৈছে, কাৰণ সন্ধিয়া গা নুধুলেও ভাল নালাগে পাৰ্লাৰৰ পৰা গৈ, আৰু গা ধুই দিয়াৰ ঠাণ্ডা পানীয়ে যিহেতুকে গা পা ধোৱা হয়, সেইকাৰণে ঠাণ্ডাটো অকণমান লাগিছে। আৰু এইফালে ৰিয়ানক থৈ মই পাৰ্লাৰলৈ বুলি আহিছোঁ। আৰু আজি মোৰ আটাইতকৈ ভাল লগা এটা দিন বুলি আচলতে ক'ব লাগিব। মই যিখন কলেজত আচলতে পঢ়িছিলোঁ, গোলাঘাট কমাৰ্চ কলেজত পঢ়িছিলোঁ। আৰু আমি পঢ়ি থাকোঁতে এইখন কলেজ এনেকুৱা ধৰণৰ একেবাৰেই নাছিলে। একদম পুৰণা স্মৃতিবিলাক মনত পৰি গৈছে, হুলস্থুলবিলাক, ক'ত আমি ৰৈছিলোঁ, কেনেকৈ আমি আছিলোঁ লগৰীয়াৰ লগত, গোটেইবিলাক স্মৃতি মনত পৰি গৈছে। এই যে দেখা পাইছে ফুলৰ টাবখিনিৰ পৰা এই বাৰাণ্ডাখন, এইখনতে আমি এটা সময়ত এডমিশ্যনৰ কাৰণে লাইন পাতি আছিলোঁ। আৰু বহুত সময়ৰ পাছতহে আমি এডমিশ্যনটো ল'বলৈ পাৰিছিলোঁ, কিন্তু আজিকালি অনলাইন ছিষ্টেম হৈ গ'ল, সেইকাৰণে সেইখিনি আৰু কলেজত ভিৰ দেখিবলৈ পোৱা নাযায়। মই কিবা এটা কাৰণত আজি কলেজলৈ আহিব লগা হৈছিলে, আৰু সেইকাৰণে আহোঁতে ভাবিলোঁ এনেকৈ মোবাইলৰ কেমেৰাতে, আৰু এইডোখৰ জেগা যে দেখা পাইছে, এইখিনিতে আমি আমাৰ আগতে মেগাজিনবিলাক আমাৰো এইখিনিতে আমি আছামিজ ডিপাৰ্টমেণ্টৰ এইখিনিতে বনাইছিলোঁ, সেয়াও চালোঁ। আৰু ব'লকচোন, মই প্ৰথম ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ যিটো ৰুমত মই প্ৰথম ক্লাছ কৰিছিলোঁ, সেই জেগাকণৰ পৰা অকণমান আহিবলৈ মন গ'ল। মনটো বহুত বেয়া লাগিছে, গোটেইবিলাকৰ মোক যিখিনি মনত পৰি গৈছে, কেনেকুৱা ধৰণৰ হুলস্থুল এটা পৰিৱেশ হৈ আছিলে। এই যে দেখা পাইছে ৰুমকেইটা, এইকেইটা ৰুমতেই আমি ক্লাছ কৰিছিলোঁ। আৰু মনটো সঁচাকৈ বহুত বেয়া লাগিছে, লগৰীয়া সকলোকে মনত পৰি গৈছে কেনেকুৱা ধৰণে আমি আছিলোঁ। আৰু এইফালে দিনটোৰ যি পাৰ্লাৰত কৰা কামো আপোনালোকক অকণমান মই ভিডিঅ' আকাৰে দেখাওঁ বুলি থৈ দিলোঁ। আৰু এইফালে চাওকচোন, ঠাণ্ডা যিহেতুকে আহিছে, আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাপোৰ কানিবিলাক সঁচাকৈ ঠাণ্ডা দিনত বহুত ধুনীয়া লাগে। আৰু এইফালে আমাৰ এগৰাকী কইনা, বহুত বেছি দিন হোৱা নাই বিয়া হোৱা, কইনাৰ লগত ধেমালি ধুমলা কৰি অকণমান জোকাই কাম বন কৰি এনেকৈ আচলতে হাঁহি ধেমালি কৰি দিনটো আমাৰ পাৰ হৈ যায়। আৰু সকলোৰে নিশ্চয় ভালেই আছে। আৰু ঠাণ্ডা যিহেতুকে পৰিছে, আৰু ঠাণ্ডা দিনত অকণমান মানুহৰ কাহ চৰ্দি অকণমান হয়েই, যিহেতুকে মোৰ এই ঠাণ্ডা আৰম্ভ হয় মানে দুবাৰকৈ চৰ্দি হ'লেই। আৰু বহুত বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আৰু সকলোকে ধন্যবাদ জনালোঁ বহুত যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে, তেওঁলোককো বহুত ধন্যবাদ জনালোঁ। আৰু যিসকলে মোৰ চেনেলটো ফ'ল' কৰি দিছে বা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে, তেওঁলোককো বহুত ধন্যবাদ জনালোঁ। আৰু বহুদিন অৱশ্যে মই ভিডিঅ' দিব পৰা নাছিলোঁ, আজি বহুত দিনৰ মূৰত অকণমান দীঘলীয়াকৈ আপোনালোকৰ কাৰণে এটা ভিডিঅ' শ্বেয়াৰ কৰিলোঁ। আৰু শেষত সকলোকে ধন্যবাদ জনালোঁ।